নমস্কাৰ। যোৱা 16 আগষ্টৰ দিনা আমি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস বিভাগে আমাৰ বিভাগীয় বাইদেউৰ সৈতে এখন হাতে লিখা আলোচনী উলিওৱাৰ কথা চিন্তা কৰিছিলোঁ। প্ৰকাশ কৰাৰ দিনটো ঠিক কৰা হ'ল 5 ছেপ্টেম্বৰ, শিক্ষক দিৱসৰ দিনা। আমাৰ হাতত সময় তেনেই কম আছিল। প্ৰথমে আমি বিভাগৰ সকলোকে আৰু কেইজনমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক লিখনিৰ কথা ক'লোঁ। আলোচনীখনৰ নাম ঠিক কৰিলোঁ স্বপ্নদ্ৰষ্টা। এই আলোচনীখন উলিওৱাৰ মূল উদ্দেশ্য আছিল ইতিহাস বিষয়টোক আলোকপাত কৰা। ইমান এটা গুৰুত্বপূৰ্ণ বিষয়, কিন্তু ই অৱহেলিত। ছাত্ৰ-ছাত্ৰীসকলে পঢ়িবলৈ ভয় কৰে। চন মনত ৰাখিব লাগে, দীঘল উত্তৰ কৰিব লাগে, কেৱল মৰা মানুহৰ কথা পঢ়িব লাগে ইত্যাদি কাৰণ দেখুওৱা হয়। আজিৰ সময়ত ইয়াৰ পঢ়াৰ ধৰণ-কৰণ বদলি হৈছে। ইতিহাসে নোচোৱা বিষয় নাই, সকলো সামৰি লৈছে। আলোচনীখন উলিওৱাৰ পৰ্যায়বোৰত আমি প্ৰথমে লিখনিসমূহ গোট খোৱালোঁ। 10-12 দিনৰ ভিতৰত বহুত লিখনি গোট খালে। তাৰ পাছত কেতিয়াবা বিদ্যালয়ৰ পুথিভঁৰালত আৰু কেতিয়াবা বাইদেউৰ ঘৰত গোট খাই আমি আলোচনীখনৰ কাম আগবঢ়াই গ'লোঁ। দ্বাদশ শ্ৰেণীৰ ইতিহাস বিভাগৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আলোচনীখন প্ৰস্তুত কৰাত উঠি পৰি লাগিছিল। উন্নতমানৰ বহুত লিখনি আমি সময় আৰু ঠাইৰ অভাৱত ইয়াত ভৰাব নোৱাৰিলোঁ। প্ৰধানকৈ আমি ইতিহাসৰ লগত জড়িত বিষয় ইয়াত প্ৰকাশ কৰিবলৈ থিৰাং কৰিছিলোঁ, যাতে আলোচনীখনে ছাত্ৰ-ছাত্ৰীৰ মনত ইতিহাস সম্পৰ্কীয় তথ্য দিব পাৰে। অৱশেষত দিনটো আহিল, শিক্ষক দিৱস 5 ছেপ্টেম্বৰ। বিদ্যালয় উখল-মাখল, আমাৰ মনো উগুল-থুগুল, যাতে আলোচনীখন ভালদৰে উন্মোচন হয়। সেই আনন্দময় মুহূৰ্তটোত অধ্যক্ষ, জ্যেষ্ঠ শিক্ষয়িত্ৰী গীতাঞ্জলি দত্ত, অঞ্জনা বৰা গগৈ, ৰূপালী বৰুৱা আৰু সাবিত্ৰী বৰুৱা বাইদেৱে আন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আলোচনীখন উন্মোচন কৰে। আমি সকলো মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ। এয়া আমাৰ বিদ্যালয়ৰ প্ৰথম হাতে লিখা আলোচনী। এই আলোচনীখন পঢ়ি সকলোৱে আমাক প্ৰশংসা কৰিছিল। অসমীয়া বিভাগৰ সৰ্বেশ্বৰ খনিকৰ ছাৰে কৈছিল, ইমান উন্নতমান এইখন আলোচনী প্ৰেছত দি প্ৰকাশ কৰি উলিয়াব লাগে। আলোচনীখনলৈ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য আৰু মৰাণ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অজন্তা গগৈ বাইদেৱে শুভেচ্ছা বাণী পঠিয়াইছিল। আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে কেইজনমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লিখনিয়ে। তেওঁলোক হ'ল প্ৰবাল কলিতা, অংকুৰ ভৰালী আৰু এসনা শৰ্মা। লিখনিখনত চিত্ৰ অংকন কৰিছিল অবিনাশ শৰ্মা, শ্যামল কোঁৱৰ, তৃষা হাজৰিকাই। আলোচনীখনত লিখনিৰ কাম কৰিছিল বহ্নিমান কোঁৱৰ, নিহা চুতীয়া, চিন্ময়জ্যোতি চাংমাই, স্নিগ্ধা দিহিঙীয়া, ঝৰ্ণা কোঁৱৰ, জানমণি চাংমাই, কুণাল কাশ্যপ আৰু চয়নিকা কোঁচে। গোটেই কামবোৰত বিশেষ সহায় কৰিছিল শ্যামল কোঁৱৰ, অবিনাশ ঠাকুৰীয়া, নেত্ৰকমল চাংমাই আৰু বহ্নিমান কোঁৱৰে। আলোচনী স্বপ্নদ্ৰষ্টাৰ বাবে কৰা কষ্টবোৰ আমাৰ মনত সদায় স্মৃতি হৈ থাকিব। এয়া আমাৰ বাবে এটা ডাঙৰ অভিজ্ঞতা আছিল। বিদ্যালয়ৰ শিক্ষক সমাজ তথা বাহিৰৰ বহু জ্ঞানী ব্যক্তিৰ পৰা আমি 20 দিনৰ ভিতৰত উলিওৱা স্বপ্নদ্ৰষ্টা আলোচনীৰ বাবে প্ৰশংসা বুটলিলোঁ। আলোচনীখন প্ৰকাশ কৰাৰ এই আনন্দময় সময়বোৰ স্মৰণীয় কৰি ৰখাৰ বাবে এই ভিডিঅ'টো তৈয়াৰ কৰি উলিয়ালোঁ। সদৌ শলাগৰ শৰাই আগবঢ়াইছোঁ সকলো ছাত্ৰ-ছাত্ৰীৰ হৈ অধ্যক্ষ মহোদয়ক, বিভাগীয় শিক্ষয়িত্ৰী জিষ্ণু বৰফুকন বাইদেউক আৰু আলোচনীখন বান্ধি সহায় কৰি দিয়া পাহি প্ৰেছ কৰ্মকৰ্তাসকল। ধন্যবাদ। জয় টু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়।